Good morning, friend. মই ব্ৰেকফাষ্ট কৰি মিলি উঠিলো। এতিয়া মৰ্নিং ল'ৰাও উঠিলে, উঠিয়ে শুনিছে চাগে, এতিয়া উঠিয়ে কান্দি আছে। কাম বনখিনি কৰিলোঁ, বিচনা পাৰিলোঁ, কৰিলোঁ, ঘৰটো ঝাৰু দিলোঁ। এতিয়া বাকী বাকী কামখিনি আছে। হা কি লাগে? মামু লাগে? মামু খাবা? কিন্তু মামু খাব নেকি? মামু খাব নেকি? হা নিদিওঁ যা, নিদিওঁ মামু, নিদিওঁ যা। এনেকৈ টানিলে নিদিওঁ, মই নিদিওঁ গৈছোঁ, নিদিওঁ মামু দিম। হা এয়া আমাৰ পাচুৰ খানা বনাইছোঁ। এয়া মাংস আৰু ভাত। আমি যিহেতু খোৱা চাউল খাই আছোঁ, সেইকাৰণে ভাতটো চাগে এনেকুৱা দেখিছে। এয়া তাৰ কাৰণে মানে একেবাৰে বনাই দিছোঁ আৰু একো নিদিওঁ ইয়াত, নিমখ চিমখ একো নিদিওঁ, অকল ভাত আৰু মাংস বইল কৰি পেলাই দি দিওঁ। কাৰণ তাৰ নোম বহুত বহুত পৰে মানে, সেইকাৰণে আমি মানে আগত নিমখ দিছিলোঁ যদিও এতিয়া নিমখ নিদিওঁ। চাফ চিকুণ কৰি আছোঁ। আমাৰ তেখেতে বেলকনি চাফা কৰি আছে, মানে আমাৰ পাছুৱে সেইখিনিতে মানে তাৰ লেট্ৰিন পেচাব সেইখিনিতে কৰে। পেচাবটো কৰিলে এইফালে পানী মাৰি দিওঁ, যায়গৈ। তাৰপিছত এনেই ময়ে কৰোঁ, সি কেতিয়াবা আজি এয়া কৰিছে, কাৰণ আজি মোৰ কামো আছে। কাম থকাৰ কাৰণে মই ভাবিছোঁ তুমিয়ে কৰি দিয়া। সেয়া কৰি আছে। সি তাতে পেচাব লেট্ৰিন তাতে কৰে, পানী মাৰি দিওঁ, গুচি যায়। আৰু লেট্ৰিনখিনি আমি লেট্ৰিনত আকৌ কোমোদত পেলাই দিওঁ। এইটো ইয়াতে কৰে, এইটো ইয়াতে কৰে। সেয়াই কৰি আছে, কৰি থাকা। একচুৱেলি আমি সৰুৰ পৰা আমি বাহিৰত পেচাব লেট্ৰিন বাহিৰত কৰাটোৱে শিকাইছিলোঁ, সেইকাৰণে সি বাহিৰতে কৰে। বাথৰুমত মানে সি এডজাষ্ট নহয় নেকি, বাথৰুমত কৰিব নিবিচাৰে। সেই জেগাটোত কৰে, সেই জেগাটোত মই ডেইলি পানী মাৰোঁ। গা ধোৱাৰ আগতে আমি পানী চানী মাৰি কৰি দিওঁ। এতিয়া চাওকচোন কি কৰি আছে, দেখাই আছোঁ। কি হ'লে হা? কিয় টানি আছ? ক'ত যাম মই? বাহিৰত নাযাওঁ এতিয়া, বাহিৰত নাযাওঁ। ব'ল বাহিৰত যাওঁ, ব'ল দেহা, ব'ল অঁ ব'ল। বাহিৰত যাওঁ, ব'ল খোল, দৰ্জা খোল, যাবি? ব'ল নাযাওঁ। এতিয়া মই গুচাই আছোঁ এয়া মটৰ। মানে কি আজিও মানে লগৰজনী অহা কথা কৈছে, তাকে মই এতিয়া মটৰ গুচিছোঁ। আজি মানে পনীৰে বনাম, তাই মাছ মাংস নাখাওঁ বুলি কৈছে, সেইকাৰণে পনীৰ আছে যেতিয়া পনীৰকে বনাই দিম। তাই আহি পাব চাগে অকণমান দেৰিকৈ। মই এতিয়া এইখিনি গুচাই মানে ঠিক ঠাক কৰি পেলাই বোলো গাটো ধুই আহোঁগৈ, কাম যিহেতু হ'লে এতিয়া। ল'ৰাক গাটো ধুৱাবলৈ আছে, ল'ৰাক গাটো ধুৱাই পেলাই তাৰপিছত মই গাটো ধুম আৰু তাইও আহি পাবই আৰু বেছি সময় নাই। ঠিক আছে, মই এইখিনি কৰি লওঁ, পিছত লগ পাই আছোঁ। বাকে আহিছে এইজনী বা দেহাৰ লগত খেলি আছে, এতিয়া আমাৰ ভাত পানী হৈ গ'ল। তাৰপিছত এতিয়া ভাত খাম। আজি ভাতৰ লগতো সেই তাই মানে মাছ মাংস নাখাওঁ বুলি ক'লে, পনীৰ বনালোঁ। সেয়া দেখাই আছোঁ কি বনাইছোঁ। তাইও মানে খবৰ নিদিয়াকৈ আহিলে, মানে তাই হঠাৎ আহিলে, গতিকে সেইকাৰণে কৈছে নাই ইমান বনাব কৰিব নালাগে। তাৰপিছত তাই জব কৰে, তাই গুৱাহাটীত থাকে, সেইকাৰণে পটককৈ সময় পালে আৰু দেহাৰো খবৰ লোৱা নাছিলে মোৰ ল'ৰাৰ মানে। তাৰপিছত আজি সেই ল'ৰাৰ খবৰ ল'ব অহা নিচিনাই হ'ল আৰু। তাৰপিছত সেয়া এতিয়া ভাত খাব বহিছোঁ দুইজনী। এয়া মিক্স দালি, তাৰপিছত এয়া পনীৰ মটৰ বনাইছোঁ, এয়া পাপৰ, তাৰপিছত পটল ফ্ৰাই, চালাড, এয়া আচাৰ। আজি এইখিনিয়ে আৰু। তাৰপিছত এতিয়া আমি একেলগে খাই লওঁ। এয়া আমি এতিয়া খাবলৈ লৈছোঁ এয়া, আৰু এতিয়া আমি খাই লওঁ। কেনেকুৱা লাগিছে ক'বা, পিছত কৈ আছোঁ বাৰু।
এতিয়া ল'ৰাই একেবাৰে মটু পেটলু চাবলৈ মানে চাব পৰা হৈ গৈছে, বাপেকৰ লগত চাই আছে। আৰু আগবেলা তেতিয়া আৰু ভিডিঅ' কৰা নহ'ল, কাম বন কৰি ৰেষ্ট ল'লোঁ। এতিয়া আৰু ভিডিঅ' কৰা নহ'ল তেনেকৈ। তাৰপিছত এতিয়া কাম বন কৰি উঠি এতিয়া ল'ৰাৰ লগত খেলি আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক